কি কৰিব বৌ টু ফ্ৰেণ্ডছ এইটো মই বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এলেণ্ডাক গিফ্ট দিছোঁ। আমাৰ বৌ পকা পকা বিলাহী ল'লে। এই কিন্তু কৰিবি আৰু দুখ বহুত দুখ কেলে দুখ ইমান? এই মানুহখনে গছ গছনি কাটিছে, বতৰটো বৰ বেয়া হৈছে। হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হৈছে বিশ্ব পৰিৱেশ দিৱস, সেইটো কাৰণে মই আহিছোঁ আমাৰ বৰগাঁও হাইস্কুল। এইখন হৈছে বৰগাঁও হাইস্কুল আৰু এইফালে আছে এম ই স্কুল। তো এইখন হাইস্কুলতে মই পঢ়ি গৈছিলোঁ, তো মই সোমাই গৈছোঁ। এইখন চাওক, মনত পৰি যায় স্মৃতিবোৰ, পঢ়ি যোৱা স্মৃতিবোৰ। এইফালে হেৰি হৈছে, এইফালে আৰু এইফালে যাওঁ, এইফালে যাওঁ। যেতিয়া আমি পঢ়ি আছিলোঁ এই গছবিলাক নাই আছিলে, এতিয়া যি ধুনীয়া লাগিছে চাওকচোন। এটা পুখুৰী আছে, এইটো পানী নাই খালি দেই। এইফালে চাওক, ক্লাছৰুমলৈ মনত পৰি গৈছে দেই, পঢ়ি যোৱা সময়খিনি বহুত বেছি মনত পৰি গৈছে। বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে আজি ছাৰ বাইদেউসকল সিফালে ব্যস্ত আছে, সকলোবিলাকতো মই সেইফালে নাযাওঁ। তো অকণমান দেৰি এনেই আমাৰ স্কুলখনে দেখালোঁ আৰু। মই এতিয়া আহি গ'লোঁ আমাৰ এলেণ্ডা ঘৰত। এলেণ্ডা এইটো চাওক, এলেণ্ডা ঘৰ এইটো। অ' এলেণ্ডা, অ' ঘৰতে আছে না? অ' সেইটো আছে আছে। খবৰ কি ভাল না? ভালে ভালে ভালে। ভাল 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 ভাল। আজি ফাইনেলি আহি গ'ল দেই আমাৰ ঘৰলে একদম শুভজিৎ ভাই। বল বগে তামোল খাওঁ ন? দে দে কাট কাট তামোল কাট কাট। ইয়াত থৈছোঁ ৰ, সদায়খন আনিব লাগিব। তোৰ বৌ ক'ত গ'ল? বৌ এই আমাৰ বৌ এই পিছফালে হেৰি কাঁহী ধুই আছে। কাহি দিছে ন? সেইজনী বৌ। খবৰ কি ভাল না বৌ? অঁ কি কৰিছিলি? ভাল ভাল ভাল। অঁ খোৱা বোৱা হ'ল না? অঁ বাহ বাহ বাহ, পাইছ দেই। এবাৰ দেৰিলৈকে পাইছোঁ যে। এই আমাৰ টুপুলি বা খবৰ ভাল না? অঁ ভাল 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 ভাল। এইফালে এলেণ্ডা ঘৰত আৰু এটা ভাইটি লগ পালোঁ। এইফালে চাওকচোন, ভাইটি তোমাৰ নাম কি? ৰিকু বৰা। তুমি পঢ়ি আছা নেকি? কোন ক্লাছত? ক্লাছ 8ত। তুমি আৰু কিবা কৰা নেকি? আৰু কিবা মানে এনে ৰিলছ ৰিলছ বনাই, ভাইটি ৰিলছ বনাই। কি তোমাৰ কি আইডিটো কৈ দিয়া। নাম ৰিকু_বৰা_। অঁ হ'ব দে। মই আমাৰ এলেণ্ডাৰ দেউতাক খুৰা ভালনে আপোনাৰ? অঁ অঁ খুৰা বা হ'ল? অঁ এইফালে চাওকচোন, বৰষুণ দিব দে। বৌহঁতে কাপোৰ চপাইছে। বৌ আৰু খুৰি দিওঁ কাপোৰ চপাইছে নে? অঁ বৌ কাপোৰ চপাইছে। অঁ বৰষুণ আহিব দে ন? এইফালে এলেণ্ডা বগৰী খুৱাব শুনো, সেইকাৰণে বগৰী পাৰিব এতিয়া হেনো। বগৰী পাৰিম দিয়া। পাৰ বগৰী পাই বোলে। টোপুলি বা বগৰী খাম বুলি ৰখিছে, এলেণ্ডা পাৰিছে। আমি ঘৰত যাম বুলি ভাবিছিলোঁ, এনেকুৱা বৰষুণ দিছে এতিয়া। অ' এলেণ্ডা, আমি ঘৰত তহঁতৰ ঘৰত থাকি যাব লাগিব। আমি থাকি যাম ন? হ'ব হ'ব হ'ব। অঁ এলেণ্ডা আজি বৰষুণ দি কি কি কৰি ফুৰিছে চাওচোন, চা। ৰিলছ বনাই আছে, ৰিলছ। টু ফ্ৰেণ্ডছ এইটো মই বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে এলেণ্ডাক গিফ্ট দিছোঁ। Thank you. পৃথিৱীখন হেৰি যে কৰিব, এইটো মই ৰুই দিম দেই। ৰুই দিব। বহুত বহুত ধন্যবাদ। এইটো মই ভালকে ৰুম। আজিয়ে ৰুই দিম 5 জুনত। ইয়াতে থৈছোঁ এতিয়া। হ'ব এতিয়া বৰষুণ এৰিলে, সেইকাৰণে আমি ঘৰত যাব ওলাইছোঁ। অ' এলেণ্ডা যাওঁগে দেই। যোৱাগে নেকি? অঁ খুৰীটো ক'ত গ'ল? খুৰী গ'ল। ঐ যাওঁগে দেই, থাকিব দেই। টোপুলি বা যাওঁগে দেই। অঁ ঠিক আছে, খুৰীটো থাক। অঁ যাওঁগে। বৰষুণ এৰিলে এতিয়া। অঁ ঠিক আছে হ'ব। এলেণ্ডা ঘৰৰ পৰা আহি পালোহি সৌৰভ কাই। অ' সৌৰভ কাই, কেনেকুৱা ভাল? খবৰ ভাল না? একদম ভাল ভাল ন? ভাল ভাল ভাল। কি কৰিছ? এই কিন্তু কৰিবি আৰু দুখ বহুত দুখ। কেলে দুখ ইমান? এই মানুহখনে গছ গছনি কাটিছে, বতৰটো বৰ বেয়া হৈছে। বৰষুণ দিলে বৰষুণে দি থাকে, ৰ'দ দিলে ৰ'দে দি থাকে। হয়তো আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষে কিবা এটা কথা কৈ দিছোন ৰাইজক। কিনো কবি, গছ গছনি ৰুব লাগে আকৌ, হয় নহয় বাৰু? সেইটো চবে জনাই কথা, খালি চবে জানে যদিও সেইটো কাম নকৰে। তো এজোপা যদি গছ কাটে 10জোপা ৰুব লাগে। আৰু অন্তত যদি একো নকৰিলে অকল এজোপা হ'লেও গছ ৰুব লাগে। সেইজোপা গছৰ পৰা অন্তত নিজেও যোনখিনি যে অক্সিজেন লৈ আছে, বা মই হ'লেও লৈছোঁ, সেই অক্সিজেনটো মই ক'ৰপৰা পাম? গছৰ পৰা পামতো। সেইকাৰণে নিজৰ কাৰণে হ'লে এজোপা গছ ৰুব লাগে। তাৰমানে এইফালে সৌৰভ কাই দোকানতে পলাশ ভাই আছে। পলাশ ভাই খবৰ কি? কেলে জবলা হৈ গৈছ? পলাশ ভাই বহুত গছ পুলি লৈ আছে। কেইটা গছ পুলি লৈ আজি কচোন? 3টা ৰুলি। আজি বিশ্ব পৰিৱেশ দিৱসৰ উপলক্ষে কিবা এটা কথা কৈ দিছোন ৰাইজক। কি বুলি ক'ম হয়, সকলোৱে মানে গছ পুলি ৰুব লাগে, মোৰ নিচিনা ৰুব লাগে। চৰকাৰে ৰুলে, মোৰ লগতে 3টা। চৰকাৰে কেইটা ৰুলি? 3টা। মই 3টা। এইবছৰ ৰুইছিলোঁ, কেইটামান গৰুৱে খাই দিলে। মই ৰুইছিলোঁ খানা আগত, গৰুৱে খাই দিলে।
আৰু দুটা ছাগলীয়ে খালে এটা গৰুৱে খালে অ। সঁচাকে মানে অ। হাঁহি উঠিব পাৰে কিন্তু সঁচাকে সঁচাকে, অ। সঁচাকে খালে আৰু সকলোৱে এনেকে ৰুই যাব আৰু গছ পুলি হয় নাই হয় হয় ইমানেই আৰু খবৰ কেনেকুৱা ভাল ন অঁ এইজোপা দেখিছে ন সোণাৰু গছ ইমান ধুনীয়াকে যোৱা বছৰ সৌৰভ কাই ৰুইছিলে হয় নাই সৌৰভ কাই হয় নাই যোৱা বছৰ নহয় তাৰ আগৰ বছৰ আগৰ বছৰ ৰুইছিলে অঁ ইমান ধুনীয়াকে ডাঙৰ হৈছে ন চব এটা সৰু সুৰা ভিডিঅ' আমি ঘৰলৈ যাম কেতিয়া সৌৰভ কাই ভাল দেই যাওঁগে অ'কে ঠিক আছে হ'ব অঁ ভাল লাগিল লগ পালো দেই থাক আৰু কম অঁ ঠিক আছে মাকুমফালে ওলাই আহিলোঁ বজাৰ কৰিবলৈ বৌৰ লগত আহিলোঁ ককাই এইফালে বৌ কি বজাৰ কৰিবি অঁ শাকৰ বজাৰ দেখিছে নহয় এইখন আজি দেওবাৰ বজাৰ ইফালে চাওঁ লোকেল চব্জি ইফালে চাওঁ এই আইতাজনীৰ পৰা ভেন্দি ল'লোঁ ভেন্দি কেইটকা আইতা 60 টকা আমাৰ বৌয়ে পকা বিলাহী ল'লে টেঙা খাবি পকা আম লৈছে চাওক আম খাবি নেকি বৌ তো এইটো আছিলে এটা সৰু সুৰা ভিডিঅ' যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে কি কৰিব বৌ ছাবস্ক্ৰাইব কৰিব